তো গাইজ মই 100 ডেজ চেলেঞ্জ লৈ আছোঁ, গম পোৱাই চাগে। আৰু আজি 48 ডেজ হয় আৰু এইকেইদিন পূৰা বৰষুণ দি আছে দেখিছাই। তো গাইজ এতিয়া আছোঁ অফিচত দেখিছাই গাইজ, আৰু পূৰা আজি কাৰেণ্ট চাৰেণ্ট গ'লগৈ মানে এতিয়া। আৰু এতিয়া বহুত টাইম ৰখিব লাগিব, এতিয়া 11টামান বাজিলেই। আৰু অলপ দেৰি পিছত গৈ আছোঁ আৰু দিবৰ কাৰণে। আৰু চাই থাকা আজি কিমান পাৰ্চেল পাওঁ, কিমান দিব পাৰোঁ আজি ডেলিভাৰ। আৰু চাই থাকা আৰু কাৰেণ্ট মানে গ'লগৈ, জেনেৰেটাৰ ষ্টাৰ্ট দি আছে গাইজ। মাল বস্তু কেনেকৈ যেনেকৈ আছিলে সেনেকৈ পৰি আছে। তো গাইজ পেহাই মাল শ্বুটিং কৰি আছে। মাল কিমান পালে? মাল পালোঁ আজি তোমাৰ 40টা বটল আছে আজি। তো এনেও মন নাছিলে আহিবলৈ, সোনকালে ঘৰ যাওঁ। তো গাইজ আজি পেকেট পালোঁ আজি 84টামান। আৰু এতিয়া বৰষুণৰ বতৰ কেনেকৈ দিম সেইটোৱে ভাবিছোঁ। আৰু পাৰ্চেলখিনি ভৰাই লোৱা হৈ গ'ল। আৰু এতিয়া গৈ আছোঁ বিচিভেল টাউনশ্বিপলৈ, তাত পাৰ্চেল দিবৰ কাৰণে। প্ৰথমটো পাৰ্চেল দিবলৈ গৈ আছোঁ আৰু পাৰ্চেলো দি লোৱা হৈ গ'ল। তো গাইজ আৰু এতিয়া চব পূৰা বৰষুণ দি আছে আৰু এতিয়া টাউনশ্বিপতে আছোঁ। তো গাইজ এতিয়া বাইক চাইক চব পূৰা ৰখাই থৈছোঁ আৰু পূৰা অৱস্থা ফাটি গৈছে আজি। আৰু অলপ আগত দিয়া নাছিলে আৰু এতিয়া দি দিলে পূৰা বৰষুণ। আৰু ভাল জেগাতে আছোঁ আৰু এতিয়াও বাচিয়ে আছোঁ আৰু বৰষুণৰ পৰা, কিন্তু পাৰ্চেলেই দিব পৰা নাই, সেইটোহে প্ৰব্লেম হৈছে। তো গাইজ আজি পাৰ্চেল দিলোঁ 84টা আৰু দিলোঁ 79টা। আৰু কিমান ইনকম কৰিলোঁ তোমালোকে আজি কমেণ্ট কৰি জনাবা। আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ, বাই বাই।